নমস্কাৰ মই পুবালী আপোনালোকক মোৰ চেনেল মেকআপ এণ্ড ষ্টাইললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ কেইটামান নাইট ক্ৰীম। যিহেতু মেকআপে আপোনাৰ ছালখনক বিভিন্ন ধৰণে ক্ষতি কৰে, সেইকাৰণে আপুনি ৰাতিৰ সময়ছোৱাত আপোনাৰ ছালখনৰ কিদৰে যতন ল'ব, সেইকাৰণে মই কেইটামান ঘৰতে কিদৰে নাইট ক্ৰীম বনাব পাৰে সেই বিষয়ে আজি আপোনালোকৰ আগত দেখুৱাম। এটা কথা কৈ থওঁ, আপোনাৰ ছালখনক সতেজ কৰি ৰাখিবলৈ দৈনিক 7 গিলাচকৈ পানী খোৱাটো অতি দৰকাৰী আৰু 7 গিলাচতকৈ অধিক পানী খাব পাৰিলে আপোনাৰ কাৰণে ভাল, কাৰণ আপুনি যিমানে পানী খাব আপোনাৰ ছালখন সিমানে সতেজ হৈ থাকিব। এলোভেৰা জেল হৈছে এনেকুৱা এটা সামগ্ৰী যিটো আপুনি মেকআপৰ আগতো ব্যৱহাৰ কৰিব পাৰে আৰু ইয়াক নাইট ক্ৰীম হিচাপেও ব্যৱহাৰ কৰিব পাৰে। অকণমান এলোভেৰা জেলৰ লগত ভিটামিন ই কেপচুল অলপ মিলাই আপুনি ৰাতি শোৱাৰ সময়ত সানি থ'লে আপোনাৰ মুখৰ পৰা বিভিন্ন ধৰণৰ সমস্যা দূৰ হ'ব, লগতে আপোনাৰ মুখৰ ক'লা দাগ আৰু পিম্পলছৰ সমস্যাৰ পৰা ৰক্ষা পাব পাৰিব। মই দেখুৱাব বিচাৰিম ইভিয়ন ভিটামিন ই কেপচুল। ই আপোনাৰ ছালখনক সুৰক্ষিত কৰি ৰাখে। আপোনাৰ বিভিন্ন ধৰণৰ ক'লা দাগ আৰু পিম্পলছ হ'লে ইয়াৰ লগত এলোভেৰা জেল, অকণমান এলোভেৰা জেল মিক্স কৰি আপুনি লগাব পাৰে। আপোনাৰ ছালখন অতি সোনকালে সুন্দৰ হৈ উঠে। বৰলিট হৈছে এনেকুৱা এটা এণ্টিছেপ্টিক ক্ৰীম যিটো আপোনাৰ পিম্পলছ হওক বা ক'লা দাগ হওক ই সহজতে নাইকিয়া কৰে। আপুনি ৰাতি ইয়াক আপোনাৰ পিম্পলছ হোৱা ঠাইত বা ক'লা দাগত লগাই থ'লে অতি সোনকালে আপোনাৰ ছালখন ক'লা দাগৰ পৰা মুক্ত হয় আৰু পিম্পলছৰ পৰা মুক্ত হয়। এনেকুৱা এটা ক্ৰীম যিটো ক্ৰীম আপুনি লগালে আপোনাৰ ছালখনৰ কোনো ধৰণৰ ক্ষতি নহয়। এই বেবী ক্ৰীমৰ লগত অকণমান ভিটামিন ই কেপচুল মিক্স কৰি আপুনি ৰাতি লগাব পাৰে। আপোনাৰ ছালখনৰ উজ্জ্বলতা বৃদ্ধি কৰাৰ লগতে আপোনাৰ ছালখন সুৰক্ষিত কৰি ৰাখে। সেইকাৰণে আপুনি বেবী ক্ৰীমো ইউজ কৰিব পাৰে। মন কৰিব, আপুনি ফাউণ্ডেশ্যন বা ক্ৰীম ব্যৱহাৰ কৰাৰ পাছত বাহিৰৰ পৰা আহি আপোনাৰ মুখখনক ভালদৰে ধুই পেলাব, কাৰণ ৰৈ যোৱা ফাউণ্ডেশ্যন বা ক্ৰীমে আপোনাৰ মুখত বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেইকাৰণে আপুনি এই তেলটো ইউজ কৰি আপোনাৰ ফাউণ্ডেশ্যনখিনি নিয়াব পাৰে। কথা কৈ থওঁ, আপোনাৰ স্কিনখন যদি চেঞ্চিটিভ নাইবা অইলি হয় তেতিয়াহ'লে আপোনালোকে অইল ফ্ৰী ক্ৰীম ইউজ কৰিবলৈ চাব, কাৰণ অইলি বস্তু লগালে আপোনাৰ স্কিনখনত এনেও থকা তেলখিনি আৰু অধিক তেলীয়া হৈ পৰিব আৰু আপোনাৰ স্কিনখনত বিভিন্ন ধৰণৰ সমস্যাই দেখা দিব। সেইকাৰণে আপুনি অইল ফ্ৰী বস্তুৱে ইউজ কৰিবলৈ চাব। গৰমৰ দিন, সেইকাৰণে আপুনি ঘৰতে ফেচ পেক বনাই নিজৰ মুখখনত লগাব পাৰে। মুলতানী মিটি আৰু গোলাপ জল আপোনাৰ স্কিনখনৰ কাৰণে অতি উপকাৰী, আপুনি লগাব পাৰে তেনেদৰে, নহ'বা আপুনি গোলাপ জলৰ লগত চন্দনো ব্যৱহাৰ কৰি লগাব পাৰে। তাৰ পৰা সুফল পোৱা যায় আৰু মুখখনত বিভিন্ন ধৰণৰ সমস্যাৰ পৰা ৰক্ষা কৰিব পাৰি। কেনে পালে? যদি ভাল পালে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব আৰু লগতে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, ধন্যবাদ।